জয়পুৰৰ যিটো জনসভা হৈ আছে সেই জনসভা মানে ইমান মানুহ হৈছে আমি কি কম মানে ৰাইজের ইমান হওয়ারি আমি ধন্য আর আমি কম এনেকা রাইজের হওয়ারি আজি আমার 3টা মিটিং আছে ভোটগাঁও 2টা আছে সেইটোতো বহুত রাইজের হওয়ারি হব মানে রাইজে আমাক কি কব আমি মানে হতভঙ্গ হইছো তো আমাক রাইজে ভোট দি জয়যুক্ত করব আজি যেটো মানে মিটিং চলি আছে আমার জনসভা এটো আমার শরণীয় স্যার এমপি শরণীয় স্যার আর আমার রাজকুমারী বাইদেউ সবে আইছে আহি আমাক মানে আমার মিটিং খান এনেকা ভাল হয় তেনেকা সবক কই যাব অনুরোধ করি যাব যে রাইজে যেন আমাক ভোট দি জয়যুক্ত করে রাইজে তো আমাক অরূপ দেওয়ার হারার কারণে শুনি লৈছে আর রাইজের মত হিসাবে আমি অরূপ দেব হারাবার পারিম এটু হারাবার সক্ষম হম এটু একদম সঁচা কথা রাইজক মই আমার পৰা শুভেচ্ছা অভিনন্দন জনাইছো আর আমি খুবই ভাগ্যবান যে এইবার এই যে বিগত 5 বছৰৰ যি এটা যন্ত্ৰণা আছিল আজি অৰূপ দেক লৈ সেই যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ এটা উপায় পাইছো আমি ভাবো যে ফকিৰামবাসী ৰাইজৰ কাৰণে এটুকুৰা হীৰা পাইছো আৰু সুকুমা দেৱনাথৰ জৰিয়তে আমি নিশ্চয় এই শক্তিবিলাক পৰাভূত কৰিব পাৰিম আৰু এইবাৰ জিএছপিৰ জৰিয়তে ৰাইজে নিশ্চিতভাৱে এজন ভাল কৰ্মত সমাজসেৱক আৰু ৰাইজৰ শুভাকাংক্ষী আৰু ব্যক্তিক তেওঁলোকে পাৰিষদ হিচাপে পাব নিশ্চিতভাৱে সুকুমাৰ দেৱনাথে নহয় গোটেইখিনি বিকল্প হিচাপে আমাৰ মানে সুকুমাৰ দেৱনাথ আহিছে মই আজি দুজনমান কথা আপোনালোক কৈ থওঁ যে ইয়াত বিভিন্নজনে দুপ্ৰচাৰ কৰিব ওলাইছে এফালে আমাৰ অলপ যিখিনি হিন্দু মৌলবাদী আছে তেওঁলোকে আকৌ হয়তো হিন্দুত্বৰ কথা ক'ব পাৰে বা যি ধৰণে মুছলিম বিৰোধী এটা আৱাজ দি কিনে তেওঁলোকে আকৌ মানে হিন্দুত্বৰ ক্ষেত্ৰত একত্ৰিত কৰাৰ চেষ্টা কৰিব পাৰে এইটো ৰাইজে সাৱধান থাকিব লাগে কিন্তু মুছলিমৰ মাজতো তেনেকুৱা কিছুমান লোক আছে যিসকলে হয়তো হিন্দুসকল একত্ৰিত কৰাৰ ভয় দেখুৱাই তেওঁলোকে হয়তো মুছলিমৰ মাজত পলিটিক্স কৰিব পাৰে আৰু অলপ আগতে মানে এটা সাধাৰণ ঘটনা ৰেলগেটত 3জন মানুহ লগালগি হৈছিলে অৰ্থাৎ মানে ৰেলগেট পৰাৰ কাৰণে সুকুমাৰ দেৱনাথ ডাঙৰীয়া আছিল আমাৰ দিলীপ বৰ্মন আছিলে আৰু অৰূপ দে আছিলে সেইটোকে বহুতে প্ৰচাৰ কৰিলে যে যেন মানে সকলোৱে মিলি গৈছে সেইটোৰ কথা ওলাব পাৰে আকৌ আমাৰ CM ডাঙৰীয়া আহি বহুত কিবা কিবি ক'ব পাৰে হয়তো তেওঁ ক'ব পাৰে যে সুকুমাৰ দেৱনাথ আমাৰ লগত আছে এনেকুৱা কথা কিছুমান ক'ব পাৰে সেইকাৰণে আপোনাৰ জনে ৰাইজক মই সচেতন হোৱাৰ কাৰণে আহ্বান জনাইছো যে ইয়াত জিকা যদি কেণ্ডিডেট আছে সেইটো সুকুমাৰ দেৱনাথ ইয়াত কোনো অৰূপ দে জিকিব নোৱাৰে ইয়াত দিলীপ বৰ্মন ডাঙৰীয়া জিকিব নোৱাৰে খুব বেছি 2-3 হাজাৰ ভোট পাব পাৰে তেওঁ আকৌ বাকী যিকেইটা কেণ্ডিডেট আছে IDF কংগ্ৰেছ BPF তেওঁলোকৰ জিকিব নোৱাৰে মই সেইকাৰণে ৰাইজক এইবাৰ 2014 চনত 2019ত ফকিৰাগামবাসী ৰাইজে যি ধৰণে নৱশৰণীয়াক ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে ভোট দি জয়যুক্ত কৰিছিল সুকুমাৰ দেৱনাথ ডাঙৰীয়াক সেই ধৰণে ভোট দি বিপুল ভোটত জয়যুক্ত কৰক আৰু এই সকল যিসকল লোক আছে বিৰোধী আছে জনতাৰ বিৰোধী আছে তেওঁলোকক উচিত জবাব ভোটৰ জৰিয়তে দিয়ক BPFৰ লগতে বিজেপিৰ লগত চাওক যদি বিজেপিৰ লগত বুজাবুজি আছে সুকুমাৰ দেৱনাথ সংখ্যালঘু কোনো কথা নাছিলে কাৰণ সুকুমাৰ দেৱনাথ ডাঙৰীয়াৰ প্ৰথম শত্ৰু হ'ল বিৰোধী হ'ল বিজেপি কাৰণ সকলো ৰাইজে কৈছে অৰূপ দেক হাৰাব লাগে অৰূপ দেক হৰোৱাৰ বিকল্প মানুহ সুকুমাৰ দেৱনাথ এটা কোনো দিলীপ বৰ্মন নহয় কোনো মানে আনোৱাৰ নহয় বা কোনো কি কয় আফজল হক চৰকাৰ নহয় গতিকে মই সকলোকে সুধিছো যে আচলতে আপোনালোকে কাক জিকাব বিচাৰিছে অৰূপক জিকাব বিচাৰিছে নে কাৰোবাক তেওঁলোকে প্ৰশ্ন নিশ্চয় জবাব পাই যাব ইয়াত সুকুমাৰ দেৱনাথ জিকিব তাত বেলেগ কোনো জিকিব নোৱাৰে আমি একৰকম খেলিছো আৰু আমি ভাবো একদম 7টা চিটত আমি জিকিব পাৰিম